মই ষ্টুডেণ্টে হয় আৰু লগত পঢ়িও আছো। মই আলুৰ বেপাৰো কৰি আছো, লগতে চব্জিৰ দোকানো কৰি আছো। হেল্ল' গাইজটো কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে। তো বেছি বকাবকি বাদ দি বলক আজিৰ ফানি ভিডিঅ'টো আৰম্ভ কৰো। আচ্ছা, এটা কথা মই চিন্তা কৰি আছো, ইয়াক বিয়া কৰাব লৈ গৈ আছে নে ফাৰাই কৰিব? হেল্ল' কাই। हाँ मैं काजल। মই পাউডাৰ। कैसे कैसे लोग रहते हैं यार यहाँ पर। গাইছ, আজিকালি সৰু ল'ৰা ছোৱালীয়ে আইফোন 16 চলায় আৰু আমাৰ দিনত কি মোবাইল চলাইছিলো চাওক এই ভিডিঅ'টো। ये हम लोगों ने गरीबी देखी, मैंने बहुत दुख झेले। दुनिया के सारे दुख एक तरफ, हम भी उसी तरह। আৰু তোৰ চকু দুটা কোনফালে? ইফালে চাই আছা না ইফালে চাই আছা? ধৰবাই নৰিয়ে। अच्छा। शादीशुदा दिखने के लिए हमें चूड़ियां पहननी पड़ती है, सिंदूर लगाना पड़ता है, बिंदी लगानी पड़ती है, मंगलसूत्र पहनना पड़ता है। तुम्हें क्या करना पड़ता है? আমাৰতো চেহেৰা দেখিয়ে মানুহ কৈ দিয়ে বিয়া কৰাই শুনা নাই। গাইজ, ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু নেক্সট ভিডিঅ'ৰ মজা ল'বৰ কাৰণে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।